এই তই যেন কৈ আছ আইচক্ৰীম খোৱা ক'বা খোৱা মোৰ টকা নাই ঐ কামিনী মোৰ বয়ফ্ৰেণ্ডে আজি আইচক্ৰীমৰ ডিব্বা এটা আনি দিছে এই সগুনীজনী একদম গছা বুলি মাৰি মাথা চাথা ভাগি দিম তেনে টকা পইচা নাইকিয়া হৈ আছে তোৰ নাম কি নাম চাম বাদ দে মই খালি বিৰাট কোহলি বাপেক হয় মাথাত আলু মাৰি দিম আৰু পিছফালৰ পৰা আলু চপ ওলাই যাব প্ৰথমতে মূৰটো চাফা কৰি ল'ব বহুত ঘাম ওলাইছে চালা পিটি পিঠা বনাই দিম চালা ইমান পিঠি পুৰা ৰ'দ মাৰিছে তাৰ ওপৰত আকৌ 2000 টকীয়া মূৰত বন্ধ কৰি দিছে ঐ পাৰাজনী মোৰ গাৰ্লফ্ৰেণ্ডৰ ৰিচাৰ্জটো কৰি দেখোন उसकी फिक्र तुम मत करो সেইটো মই কৰি দিম চালা তপা আংকল তই 2000 টকীয়া নোটটো বোলে বন্ধ কৰিছ এইটো তহঁতৰ ঘৰ বুলিয়ে বাচি আছ নহ'লে তো আজি পৰা তই গেলা দিম খাবি শক্তি পাবি তেতিয়া 2000 টকীয়া নোট জমা কৰিব গৈ আছো মই কি ধুধুনা ওলাব লাগে নেকি আৰু কবি গাহৰি মাংস বনাই থব তোৰ বাপেও দিনা চাকু আছিল নেকি আছিলতো নাছিল তই জন্ম নহওঁতে আছিল তোক মই পানীৰ বাল্টিঙত ডুবাই মাৰিম তোকতো আমাৰ ৰাস্তাত পালে আঠকৰাই মাৰিম গৰম লাগিছে এটা কাম কৰ এনেকৈ ঘাগৰা পিন আৰু এনেকৈ হিলাই থাক তেতিয়া ঠাণ্ডা লাগিব যদি তহঁতৰ তাত পইচা আছে সদায় বেলেগ কিন বছৰত এবাৰ গা ধুওঁ কিন্তু কাপোৰ সদায় কিনো মোৰ দেউতালৈ এটা কিনো মোক বয়ফ্ৰেণ্ডলৈ এটা লাগে नहीं मिलेगा sorry আয়ো তই চাগে ভাবিছ মই গলা গৰমত কিয় এই মাস্ক পিন্ধি থাকো আৰু এখন খুলি ল তাৰপিছত কৈ আছ মানে কি এখন পিন্ধিলে মানে ছোৱালীয়ে বেছিকৈ চাই মোকো একযোৰ কিনি দিবিচোন বেছি নহয় তই 100 টকা এটা দিলে পাই যাবি না এযোৰ মোৰ পকেটৰ পৰা লৈ ল তোৰ পকেটৰ পৰা লৈ ল'ব লাগে তোৰ পকেটটো চাওঁ এই পকেটটো এইটোৱে নেকি হা বুজা আহি আছে যেন ধামাকা অফাৰ দিছোঁ এয়া মই নতুন কাপোৰ কিনিলোঁ মই OnePlus বুলি কিনিলোঁ কিন্তু এইটো দেখোন লাভা মোবাইলহে আমি গাঁৱৰ মদাহী আমি লোকেল মদাহী জঙাও দেখাব খোজো নিচা লাগিলি পূজা ধামাকা অফাৰ আহি গ'ল এতিয়া পাব পুৰণা বস্তু এবছৰ ধৰি পেলাই পচি থকা বস্তু মাত্ৰ 100 টকা তো গাইছ আজি ভিডিঅ'টো ইমানে আছিল আৰু বহুত কষ্ট কৰি ভিডিঅ'টো বনাইছোঁ ইফালৰ পৰা ৰ'দ আহি আছে চাওক একোৱে নেদেখে মোবাইলে তাৰপিছত ইফালে আকৌ মই বহুতে আকৌ ইফালে ঘাম ওলাই গৈছে ইয়াত দেখিব পাইছে ঘাম পানী পৰি গৈছে পিঠি পৰা ইফালে আউজি এনেকৈ বোলে বহুতে তো ছাবস্ক্ৰাইবটো কৰি দিয়ক ধন্যবাদ